সুপ্ৰভাত বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদতে। বন্ধু বান্ধৱীসকল দেখিছিলে সেইদিনা মই পথাৰলৈ গৈছিলোঁ, আপোনালোকক পুলিখিনি দেখুৱাইছিলোঁ। পুলিখিনি আজি আপোনালোকক আৰু এবাৰ দেখামগৈ, চাবচোন কিমানখিনি ডাঙৰ হৈছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো বন্ধু বান্ধৱীসকল, মই পথাৰ আহি পালোঁহি। আপোনালোকক মই যোৱাটো ভিডিঅ' দেখাইছিলোঁ যে মই আমাৰ কাণেৰে পুলি লৈছিলে। আজি এসপ্তাহ হৈছে, এসপ্তাহৰ মূৰত আপোনালোকক মই পুলিখিনি দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো চাওকচোন বাৰু। পুলিখিনি ডাঙৰ হৈছে একে আৰু লাহে লাহে ডাঙৰ হৈছে। আৰু এয়া যিসকলে যোৱাটো ভিডিঅ' চাইছিলে তেওঁলোকে গম পাইছিলে পুলিখিনি কেনেকৈ ৰোৱা হৈছিলে, কি হৈছিলে। যদি নাই চোৱা আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰিব, ডেছক্ৰিপশ্যনত মই লিংকটো দি থ'ম, আপোনালোকে চাই ল'ব। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এয়া সকলো ৰাইজ খেতিপথাৰত ব্যস্ত হৈ আছে। এয়া আমাৰ খেতিপথাৰত পানী দি আছে, আপোনালোকে চবেই দেখিছে। এয়া আলুত মাটি চপাইছে আমাৰ, এয়া দেখিছে মহাবলী। আপোনালোকে চাওক, ভিডিঅ'টো শেষলৈকে উপভোগ কৰক। গাঁৱলীয়া জীৱন, এয়া মাটি চপাইছে আলুত। এয়া চাওক বন্ধু বান্ধৱী সকল, এয়া ওলকবি আপোনালোকে দেখিবলৈ পাইছে। এয়া ওলকবি লগোৱা হৈছে, আপোনালোকে এয়া ডাঙৰ হৈছেগৈ আৰু লাহেকৈ। তো বন্ধুসকল, এতিয়া খাম আমাৰ আলু বাৰীখন। এতিয়া মই আহিছোঁ আমাৰ নেক্সট বাৰীখন, মানে আলু বাৰীখনলৈ আহিছোঁ। সেয়া আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো ৰাইজসকল, এয়াই হৈছে আমাৰ সৰু অকণমানি আলু বাৰীখন। এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ আলু গজলি ওলাইছে। আৰু এয়া গোবৰ সাৰ দি থোৱা আছে। আমি ইমান ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁ, যিহেতু ৰাসায়নিক সাৰ মাটিৰ লগতে মানুহৰ স্বাস্থ্যও বহুতো অপকাৰ সাধন কৰে। ঠিক সেয়েহে আমি গোবৰ সাৰ, জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে তালৈকে আলু খেতি আছে। এয়াও আপোনালোকে এফালেও দেখিব। ইয়াত এফালে আপোনালোকে জলকীয়া খেতিৰ কাৰণে ঢাপ বনাই থোৱা হৈছে। এয়া দেখিছে, এয়া আলু খেতি। এয়া যিমান দেখিছে আপোনালোকে তালৈকে, এয়া সকলো আলু খেতি। এয়া চব, এয়া সকলো আলু খেতি লগোৱা হৈছে। এয়া সৌ তালৈকে আছে, তাৰ পৰা আপোনালোকে দেখিব সৌ তালৈকৈ সকলো আলুখিনি কৰা হৈছে। এয়া মাটি অলপ চপোৱা হৈছে আৰু অলপ চপাব লাগিব। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এয়া মই পথাৰ পালোঁ, সেই ধান এয়া ডাঙৰি বান্ধি আছে। সেয়া মানুহে ডাঙৰি বান্ধি আছে, এনেকৈ পুহিব লাগিব। আৰু অলপ দিনৰ পিছত আপোনালোকে দেখিছে আমাৰ ওচৰৰে খুৰা এজনে, এইটো মুঠি পৰি গৈছে, থাকি গ'ল মুঠি। কি ধান এয়া? হা, কি ধান? এয়া মচুৰি ধানৰ ডাঙৰি, আপোনালোকে দেখিছেনে ৰাইজ? চাই থাকক ভিডিঅ'টো শেষলৈকে। এবাৰ ধান কেনেকুৱা হৈছে কওকচোন? ভাল হৈছেনে বাৰু? মজা হৈছে ন? ভাল হৈছে কাৰণে মুখত হাঁহি দেখিছে নহয় ৰাইজ। এয়াই সোণগুটি যেতিয়া ভাল হয়, তেতিয়া খেতিয়কৰ মুখত এনেকুৱা হাঁহি হয় ৰাইজ। খাবলৈ আহিলোঁ পথাৰত, এয়া লওক পানী অকণ খওক। ইমান কষ্ট কৰি চাওক ৰাইজ, ডাঙৰি কেনেকৈ বান্ধে আপোনালোকে চাওক এবাৰ। এইটো কেইথৈয়াকৈ দিছা? 5 থৈ। এথৈত কিমানকৈ থাকে? তো ৰাইজ আপোনালোকে গম পালে, এয়া এথৈত আপোনালোকে 6টাকৈ দিব পাৰে, 5টাকৈও দিব পাৰে। ইয়াত আপোনাৰ 5টা থৰ আছে। এয়া লোৱা, খাই লোৱা। তো ৰাইজসকল, মই এতিয়া পথাৰ পালোঁহি। এয়া মানে ভাত খাবলৈ আহিছোঁ পথাৰত। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাহঁতে এয়া ধান দাই আছে পথাৰত। এইফালে আমাৰ পিতাশ্ৰী আছে, এয়া পিতাশ্ৰীয়ে দাইছে এইফালে, আৰু মাতাশ্ৰী আছে এইফালে। এইটো কি ধান বাৰু? মচুৰি ধান দাই আছে ৰাইজ। আপোনালোকৰ ফালে ধান দাইছেনে বা পকিছেনে নে ধান দাই হ'ল, আপোনালোকে কমেণ্ট এটা কৰি জনাব। এয়া পৰা ধান দাই আছে, দেখিছে ৰাইজ। এয়া চক, এয়া ধান এনেকৈ আমি মুঠি মুঠি কৰি থৈ যোৱা হয়। আপোনালোকৰ ফালে জনাবচোন। চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া চাওকচোন, গোটেইখন হালধীয়া একেবাৰে ধানে ভৰপূৰ হৈ আছে, আৰু চব ৰাইজে ধান দাই আছে।
আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ